স্বাগতম জনাইছো আপোনাক আসাম অনলাইন ইউটিউব চেনেললৈ। আজি আপোনাক দেখুৱাম এই যিখন নতুন ৰেচন কাৰ্ড, এই ৰেচন কাৰ্ডৰ 12 ডিজিটৰ নম্বৰ থকা লিষ্টখন আপুনি কেনেকৈ ডাউনলোড কৰিব বা আপুনি আপোনাৰ সুলভ মূল্যৰ দোকানত গৈছে, যোৱাৰ পিছত আপুনি যেতিয়া চাউল আনিব বিচাৰিছে তেতিয়া আপোনাৰ এই নতুন ৰেচন কাৰ্ডৰ 12 ডিজিটৰ নম্বৰ লাগে। আপুনি আপোনাৰ মোবাইলৰ পৰা এই নতুন ৰেচন কাৰ্ডৰ 12 ডিজিটৰ নম্বৰ থকা লিষ্টখন কেনেকৈ ডাউনলোড কৰিব। যদি আমাৰ চেনেলত আপুনি নতুন হয় তেনেহ'লে চেনেলটো সাবস্ক্রাইব কৰি কাষত দিয়া বেল আইকনটো অল অপশনত ক্লিক কৰি দিয়ক। প্ৰথমে আপোনাৰ মোবাইলৰ যিকোনো এটা ব্ৰাউজাৰ ওপেন কৰিব। মই এতিয়া ক্ৰম ব্ৰাউজাৰ ওপেন কৰিছোঁ। এনেকুৱা ক্ৰম ব্ৰাউজাৰ ওপেন কৰি আপুনি ইয়াতে টাইপিং কৰিব PDS আসাম PDS আসাম এনেকুৱা আপুনি টাইপিং কৰি সাৰ্চ অপশনত এনেকুৱা ক্লিক কৰি দিব। সাৰ্চ অপশনত ক্লিক কৰাৰ লগে লগে আপোনাৰ সমূহত এনেকুৱা ৱেবসাইট লিংক এটা আহিব। ইয়াতে আপুনি দেখিছে ৱেবসাইট এই যিটো প্ৰথম লিংক আছে এই লিংকটোত আপুনি এনেকুৱা ক্লিক কৰি দিব। এনেকুৱা ক্লিক কৰাৰ লগে লগে অফিচিয়েল ৱেবসাইট লিংকটো এনেকুৱা আপোনাৰ সমূহত ওপেন হৈ আহিব। ইয়াতে আপুনি দেখিছে, মই জুমকৈ আপোনাক দেখুৱাই আছোঁ। ইয়াতে আপুনি কেইটা অপশ্যন দেখিছে। ইয়াতে আপুনি দেখিছে ৰেচন কাৰ্ড ৰিপৰ্ট যিটো অপশ্যন, এই অপশ্যনটোত এনেকুৱা ক্লিক কৰি দিব। এনেকুৱা ক্লিক কৰাৰ লগে লগে আপোনাৰ সমূহত এই ৱেবসাইটটো আহিব। ইয়াতে আপুনি দেখিছে এই যিটো অ'কে অপশ্যনটোত এনেকুৱা ক্লিক কৰি দিব। অ'কে অপশ্যনত ক্লিক কৰাৰ লগে লগে আপোনাৰ সমূহত ইয়াতে দেখিছে এটা বাকচ আৰু বাকচৰ তলত এটা কেপচা কোড দেখিছে। এই কেপচা কোডটো আপুনি এই বাকচটোত এনেকুৱা বহুৱাই ল'ব। এনেকুৱা আপুনি এই বাকচটোত বহুৱাই ইয়াতে আপুনি দেখিবলৈ পাইছে ভেৰিফাই যিটো অপশ্যন, ভেৰিফাই অপশ্যনটোত এনেকুৱা ক্লিক কৰি দিব। ভেৰিফাই অপশ্যনত ক্লিক কৰাৰ লগে লগে আপোনাৰ সমূহত এই পেজটো ওপেন হৈ আহিব। ইয়াতে আপুনি দেখিছে অটোমেটিক আপোনাৰ যিখন ষ্টেট নেমটো ইয়াতে সিলেক্ট কৰা থাকিব। ষ্টেট নেমৰ এইপিনে আপুনি দেখিছে আপোনাৰ যিটো ডিষ্ট্ৰিক্ট নেম, এই বাকচটোত আপুনি ইয়াতে ক্লিক কৰিব। ইয়াতে ক্লিক কৰি আপোনাৰ যিটো ডিষ্ট্ৰিক্ট নেম, আপুনি আপোনাৰ ডিষ্ট্ৰিক্ট নেমটো এনেকুৱা সিলেক্ট কৰিব। ডিষ্ট্ৰিক্ট নেম সিলেক্ট কৰি আপুনি ইয়াতে দেখিছে DFSO এই যিটো বাকচ, এই বাকচটোত আপুনি এনেকুৱা ক্লিক কৰি দিব। ক্লিক কৰি আপুনি এই অপশ্যনটোত এনেকুৱা ক্লিক কৰিব। এই অপশ্যনৰ ক্লিক কৰাৰ পিছত আপুনি এইপিনে আহি ইয়াতে এই যিটো বাকচ দেখিছে এই বাকচৰ ইয়াত ক্লিক কৰি আপুনি এই অপশ্যনটো এনেকুৱা সিলেক্ট কৰি ল'ব। এনেকুৱা সিলেক্ট কৰি ইয়াতে আপুনি দেখিছে FPS এই যিটো বাকচ, এই বাকচটোত আপুনি এইপিনে ইয়াতে আপুনি এনেকুৱা ক্লিক কৰি দিব। ইয়াতে ক্লিক কৰি আপোনাৰ যিজন সুলভ মূল্যৰ দোকানী আছে, সুলভ মূল্যৰ দোকানীৰ নামটো আপুনি ইয়াৰ পৰা উলিয়াই আপুনি সিলেক্ট কৰি ল'ব। আপুনি এনেকুৱা সিলেক্ট কৰি ল'ব। সিলেক্ট কৰাৰ পিছত অলপ লোডিং ল'ব। ইয়াতে আপুনি দেখিছে এই যিটো বাকচ, এই বাকচটোত আপুনি এনেকুৱা এইটোত আপুনি এনেকুৱা ক্লিক কৰি দিব। এনেকুৱা আপুনি ক্লিক কৰিব। নহয়, এইটো ক্লিক নহয়, এই বাকচটোত আপুনি ক্লিক কৰিব। এই যিটো বাকচ, এই বাকচটোত এনেকুৱা ক্লিক কৰিব। এনেকুৱা ক্লিক কৰি ইয়াতে আপুনি দেখিছে এটা দুটা তিনিটা চাৰিটা অপশ্যন আছে। আপুনি অল যিটো এই বাকচটোত এনেকুৱা টিকমাৰ্ক লগোৱাই দিব। টিকমাৰ্ক লগোৱাই এনেকুৱা আপুনি টিকমাৰ্ক লগোৱাই এইপিনে আহি ইয়াতে আপুনি দেখিছে আৰু এটা বাকচ, এই বাকচটোত এনেকুৱা ক্লিক কৰি দিব। ক্লিক কৰি আকৌ আপুনি চাৰিটা অপশ্যন আছে, চাৰিটা অপশ্যনত আপুনি এনেকুৱা টিকমাৰ্ক লগোৱাই দিব। টিকমাৰ্ক লগোৱাই আপুনি এইপিনে আহিব। আহি আপুনি ইয়াতে দেখিছে এটা বাকচ, এই বাকচৰ ইয়াতে আপুনি এনেকুৱা ক্লিক কৰিব। ক্লিক কৰি আপুনি তলৰ যিটো এই অপশ্যন, এই অপশ্যনটো এনেকুৱা সিলেক্ট কৰিব। এই অপশ্যনটো আপুনি এনেকুৱা সিলেক্ট কৰি ইয়াতে দেখিছে এটা বাকচ, এই বাকচটোত এনেকুৱা ক্লিক কৰি আপুনি অল যিটো অপশ্যন, অল অপশ্যনটোত এনেকুৱা সিলেক্ট কৰি ল'ব। অল অপশ্যনটো আপুনি সিলেক্ট কৰি ইয়াতে আৰু এটা বাকচ দেখিছে, এই যিটো বাকচ, ইয়াতে আপুনি ক্লিক কৰিব। ক্লিক কৰি এই অপশ্যনটো আপুনি ক্লিক কৰিব। ক্লিক কৰাৰ লগে লগে ইয়াতে আপুনি দেখিছে এটা অপশ্যন অল কমপ্লিট। আপুনি এইখিনি সব কৰি ইয়াতে আপুনি দেখিছে ভিউজ ৰিপৰ্ট, আপুনি ভিউজ ৰিপৰ্ট অপশ্যনটোত এনেকুৱা ক্লিক কৰি দিব। এনেকুৱা ক্লিক কৰাৰ পিছত আপোনাৰ সমূহত অলপ লোডিং ল'ব। চাওক ইয়াতে লোডিং লৈ আছে, অলপ আপুনি ৱেইট কৰিব। ইয়াতে অলপ লোডিং লৈ এই পেজটো এনেকুৱা ওপেন হৈ যাব। ইয়াতে আপুনি দেখিবলৈ পাইছে এইখন হৈছে আপোনাৰ নতুন এই ৰেচন কাৰ্ডৰ 12 ডিজিট টকা নম্বৰ টকা ৰেচন কাৰ্ডৰ লিষ্ট। এই লিষ্টখন আপোনাৰ সমূহত এনেকুৱা আহি যাব। ইয়াতে প্ৰথমে দেখিছে আপুনি, মই জুমকৈ আপোনাক দেখুৱাই আছোঁ।
ইয়াতে চাওক এইটো হৈছে ৰেচন কাৰ্ড নম্বৰ তাৰপিছত আপোনাৰ ডিটেইলছটো থাকিব এনেকুৱা আপুনি দেখিবলৈ পাব আইডি নম্বৰ মোবাইল নম্বৰ অলৰেডি সব আপুনি দেখিবলৈ পাব ইয়াতে আপোনাৰ নামটো আপুনি চেক কৰিব পাৰিব এনেকুৱা আপুনি আপোনাৰ ৰেচন কাৰ্ডখনৰ লিষ্ট উলিয়াই ল'ব উলিয়াই পিছত এতিয়া আপুনি এখন ডাউনলোড কেনেকৈ কৰিব আমি আপোনাক দেখুৱাই আছো এখন ডাউনলোড কৰিবলৈ হলে ইয়াতে আপুনি দেখিছে এটা অপচন এই অপচনটোত আপুনি এনেকুৱা ক্লিক কৰি দিব ক্লিক কৰাৰ পিছত আমি জুমকৈ আপোনাক দেখুৱাই আছো ইয়াতে আপুনি দেখিবলৈ পাইছে পিডিএফ যেটো অপচন এই অপচনটোত এনেকুৱা ক্লিক কৰি দিব ক্লিক কৰাৰ লগে লগে আপোনাৰ সমূহত এনেকুৱা ডাউনলোড অপচন আহিব আপুনি ডাউনলোড অপচনত ক্লিক কৰি এখন ডাউনলোড কৰি ল'ব এনেকুৱা আপোনাৰ মোবাইলত ডাউনলোড হৈ যাব ভিডিওটো কেনেকৈ হৈছে জনাব মোৰ ইউটিউবৰ কমেন্ট বক্সত আৰু ভাল লাগিলে শেয়াৰ কৰিব লাইক কৰিব সব এইখন অলৰেডি মোৰ মোবাইলত ডাউনলোড হৈ গৈছে প্লিজ ভিডিওটো শেয়াৰ কৰি দিব